Hello everyone, good morning. মোৰ লগৰটো এইটো হ'ল দীপজ্যোতি কলিতা বহুত ভাল লগৰ খাস লগৰ আৰু আমি দুটাই ওলাই যাম আজি 15 আগষ্ট সেলিব্ৰেট কৰিবলৈ সো ৰাস্তা পদূলি বহুত খালী কৰোনাৰ কাৰণে কৰোনাৰ দুখত 15 আগষ্ট নাপাহৰিব ঘৰতে থাকক যদি বাহিৰত ওলাইছে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে আৰু যদি ঘৰত আছে ঘৰতো সেলিব্ৰেট কৰিব পাৰে ধুনীয়াকৈ আৰম্ভ কৰক কাৰোবাৰ মুৰ্গী খাওঁ আছে মুৰ্গী খাব পাৰে মুৰ্গীও বিক্ৰী চলিছে পুৰা দেই তুমি কৈছিলা কিন্তু ৰাতি তৰা লৈছিল তৰা ওলোৱাৰ কাৰণে ভাবিলোঁ যে বেয়া ৰ'দ দিওঁ আজি কিন্তু লাগ পাই যাচ্ছে বতৰটো ইমান ধুনীয়া কৰিলে আজি বতৰ নহয় মানে মজা লাগিছে আমি আহি পাই গ'লোঁ মেইন জেগাত য'ত আজি হ'ব সেইখন ফিল্ড দিছেনে সেই ফিল্ডখনত আছে আপোনাৰ এই টাইম আছে আপোনাৰ এতিয়াও আমি নহয় প্ৰথমতে চাহকাপ খাই লওঁ মোৰ লগৰটো আহিছে সি বহুত বেচেৰা দূৰৰ পৰা আহিছে মোক লগ দিবলৈ তো আমি একাপ চাহকাপ ধুনীয়াকৈ খাই লওঁ তাৰপিছত ধুনীয়াকৈ আমি আৰম্ভ কৰিম আগতে এনেকুৱা সময়ত আপোনালোকৰ পৰা ভিৰ হৈ থাকে মানুহ আজি কৰোনা চিটুৱেশ্যনত এনেকুৱা হৈছে যে মানুহ নাই আৰু জানো বেয়া লাগে সদায় 15 আগষ্টত আহোঁ স্কুল লাইফৰ পৰা আহিছোঁ আপোনালোকৰ 15 আগষ্টত আমি আহোঁ চেলিব্ৰেট কৰোঁ আগতে কিন্তু আজি এনেকুৱা অৱস্থা হৈছে মানুহ যেন নাই ৰাস্তাত শুনিছে গান শুনিছে কিন্তু মানুহ এজনো নাই কিমান বেয়া চিটুৱেশ্যন হৈ গ'ল চাওকচোন কৰোনাই কি অৱস্থা কৰি দিলে মানুহৰ আইটিআই ফিল্ডত ফ্লেগ হোষ্টিং হৈ গ'ল নেকি তুমি আইটিআই পঢ়িছিলা কি পঢ়িছিলা কোৱাচোন অলপ আইটিআইৰ বিষয়ে আইটিআই ফিটাৰ কৰিছিলোঁ কিন্তু ফিটাৰ কৰি জবলেছ ফিটাৰৰ বিষয়ে চাকৰি নাপালোঁ সেইটোৱে এতিয়া জাভা শ্ব'ৰুমৰ চেলছ মেনেজাৰ হয় তো কৈ দিয়া যদি জাভা ল'ব হ'লে কি ক'বলৈ কাক কণ্টেক্ট কৰিবলৈ কৈ দিয়া জাভা যদি আপুনি ল'ব বিচাৰে মোক অভিয়াছলি মোক কণ্টেক্ট কৰিব পাৰে যদি কাৰোবাক জাভা বাইক লাগে তেন্তে মোৰ লগৰজনক ক'ব ভালকৈ ডিল দিব আপোনাক অফাৰ দিব চাগে কথা পাতি ল'ব ধুনীয়াকৈ তাৰ আহিলে ইয়াৰ নাম হ'ল দীপজ্যোতি কলিতা
ৰাতিপুৱা খোৱা নাই ৰাতিপুৱা 5টা বজাত ওলাই ঘূৰি ফুৰিছোঁ চ' অলপ দেৰি ব্ৰেক চ' খোৱা বোৱা হৈ গ'ল খাই ভাল লাগিলে বেয়া নহয় কি ক ঠিকে আছিলে খানাটো ঠিক আছে ঠিকে আছে তো এতিয়া আমাৰ আকৌ আগবাঢ়ি যাওঁ ক'ৰবাত যাম ফুৰিবলৈ আপোনালোকক এবাৰ তিনিচুকীয়াখন দেখাম তো এতিয়া খোৱা বোৱা হৈ গ'ল পেট পূৰা টাইট হৈ গ'ল এতিয়া আমি অলপ আগবাঢ়ি যাম আৰু অলপ দেখাম যাত্ৰাটো আৰু অলপ দীঘলীয়া কৰিম এবাৰ এয়া হ'ল নেচাৰ শান্তি পৰিৱেশ শুনিছে চৰাই চিৰিকটিৰ মাত গছ গছনি মানুহৰ কিমান দৰকাৰ হয় চাওকচোন আজি গছ গছনি নহ'লে আপোনাৰ জীৱন নাই পানী নাই এনেকুৱা ক্লাইমেট নাপাব এই পৰিৱেশটোৰ নিচিনা শান্তি পৰিৱেশ আপোনাক কেতিয়াও নাপায় জীৱনত আমি পাইছোঁ বাৰু কিন্তু আমাৰ পিছত আমাৰ নেক্সট জেনেৰেশ্যনে কি পাব যদি এই গছ নাথাকে এই চৰাই চিৰিকটি নাথাকে এই গছ গছনি আপোনাৰ চৰাই চিৰিকটিৰ কাৰণে ঘৰ হয় য'ত যদি বাঁহ বনাই থাকে যদি আমি কাটি চাটি চব খতম কৰি দিওঁ তো থাকিব ক'ত সিহঁতি তো প্লিজ আজি 15 আগষ্ট আপোনাৰ ট্ৰাই কৰোঁ যেন নাকাটো গছ বচাব চেষ্টা কৰোঁ সেইটোৱে এই পৰিৱেশ নহ'লে কেতিয়া নাপাব আপুনি চ' মনত আছেনে আমাৰ কলেজৰ দিনবোৰ আগতে আমি এই ৰাস্তাটোতে আমি বাৰে বাৰে আমাৰ কাৰণে এইটোৱেই শ্বিলং এই ৰাস্তাটোৱে আমাৰ কাৰণে শ্বিলং তেতিয়া আমি বাইক লৈ কলেজৰ পৰা বাং মাৰি পেলাই আহোঁ এনেকৈ খোজকাঢ়োঁ ইয়াতে বাইক চলাওঁ বাইকত আহোঁ ফ্ৰেণ্ডছবোৰ আহোঁ আড্ডা বাজি এবাৰ চাইকেলত আহিছিলোঁ সেই বাপৰে চাইকেলত আমি ক'ৰ পৰা ক'ত অহা নাই ক'ত গৈ চাইকেলত আগতে চাইকেলত আমি ক'ত নাপাওঁ ফেভৰেট স্পট আছিল আৰু ইয়াতে আমি বহি থাকোঁ আৰু কিমান ভাল লাগিছিলে জেগাটো আগৰ নিচিনা গছ গছনি নাই আগত এইখিনি জেগাত আৰু এটা ডাঙৰ গছ পাই আছে বহুতখিনি কাটি দিলে গছ বহুত গছ কাটি দিলে আধা দি কাটি দিছে লাহে লাহে সেইফালে গছ এজোপা আছিলে সেইজোপা আগতে আমাৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্ট আছিলে আমি আমাক আমাৰ ছাৰহঁতে বাইদেউত আমাক লৈ আহে এইফালে ভিতৰে যাবলৈ গাৰ্ড চাৰ্ট লৈ আহে এতিয়া বাৰু যাবলৈ ভয় লাগিব কি বা আছে যাবলৈ কাৰণ আমি যেনেকৈ দানৱ হয় সিহঁতিও দানৱ হয় সেইটো খাই দিব পাৰে আমাক ঠিক নাই গ'লে ভিতৰত
এইখনে মোৰ কলেজ য'ত তিনচুকীয়া কলেজ এখন নাম তো তিনচুকীয়া চবতকৈ ডাঙৰ কলেজ হয় তো ইয়াতে মই পঢ়িছিলোঁ মোৰ লাইফৰ টাৰ্ণিং পইণ্ট বুলি কয় ইয়াতে মোৰ টাৰ্ণিং পইণ্ট হৈছিলে এই কলেজৰ মই কালচাৰ ছেক্ৰেটাৰী আছিলোঁ তিনচুকীয়া কলেজৰ বহুত কাম হৈছে দেই আমি থাকোঁতে নাছিলেই এইবোৰ কিমান বস্তু বনোৱা হৈ গ'ল কিমান বস্তু কিন্তু এই বস্তুটো আকৌ নাছিলে সেইটো বহুত আমাৰ কাৰণে বহুত ভাল কথা আছিলে পেনাল্টি 500 মোবাইল ফোন ব্ৰেণ্ডেড তেতিয়া আমাৰ সময়ত এনেকুৱা চিটুৱেশ্যন আছিলে বেণ্ড তেতিয়াও কিন্তু এনেকুৱা ষ্ট্ৰিক্টনেছ নাছিলে কিন্তু এতিয়া বহুত বেছি ষ্ট্ৰিক্ট কৰি দিলে মোবাইল ফোনৰ যেতিয়া আপোনালোকে দেখিছে জেগাই জেগাই বেনাৰ মাৰাছে মানে বহুতেই বেছি ষ্ট্ৰিক্ট হৈছে এইটো চাওক তিনচুকীয়া কলেজৰ লাইব্ৰেৰী বহুত ডাঙৰ হিউজ লাইব্ৰেৰী এতিয়া আপোনাক দেখাব পাৰিলে কিন্তু এতিয়া আপোনাৰ লাইব্ৰেৰীটো বন্ধ হৈছে আপোনাক ভালকৈ দেখাব নোৱাৰিম মই ভালকৈ কি অলপো দেখাব নোৱাৰিম কাৰণ এতিয়া বন্ধ হৈছে কাৰণ এতিয়া এইটো হ'ল আপোনাৰ আমাৰ ষ্টুডেণ্ট ইউনিয়নৰ ৰুম হয় তো এই ৰুমটোত আমাৰ বহুতো মিটিং বহুতো ডাঙৰ ডাঙৰ আলোচনা আমালোকৰ কলেজৰ ইয়াতে হয় আমাৰ মই কালচাৰ ছেক্ৰেটাৰী থাকোঁতে আমাৰ এইটো মাল্টি জিম বহুতখিনি বস্তু আছে জিমটোত হৈ লওক বনি লওক আৰু বহুত বস্তু বনাইছে শুনাচোন দেখিম ভালকৈ চাম এদিন আকৌ আহিম যেতিয়া পূৰা বনোৱা হৈ যাব তেতিয়া আহিম এদিন ভালকৈ দেখাবলৈ ইয়াতো কিবা এটা বনাইছে দেই কিবা এটা বনাই আছে ইয়াতো পিছত গম পাম লাহে লাহে কি বনাইছে এণ্ডিংটো কি হ'ব কি বনাব ভালকৈ এইটো হ'ল আমাৰ গল্ডেন পাৰ্ক কিন্তু এতিয়া বনাই আছে দেখাব ভালকৈ পৰা নাই কিন্তু সেই তাত যে আপোনাৰ খালী জেগা আছে তাত আমাৰ কেণ্টিন আছিলে সেই দাদাজনে যে কিমান বাকী দিলে আমাক নহয় কমটি বাকী খালোঁ তেওঁৰ পৰা আমি এইটো চাওক কি ধুনীয়া বনাইছে এতিয়া ভাবিব পাৰিছিল নে এই বালিটো আপোনাৰ কিমান ধুনীয়া বস্তু বনাব পাৰে চাওকচোন কি ধুনীয়া বস্তু বনাইছে
হাই কথা ভাষা নাই কাৰণ আজি দিনটো 5টা বজাৰ পৰা দৌৰি আছোঁ ভাগৰ লাগিছে বহুত এটাই কথা ক'ম যদি ভাল পাইছে ভিডিঅ'টো তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু সকলোৰে দিনটো ভাল যাওক দেশখন ভাল হওক আমাৰ অসমখন ভাল হওক উন্নতি হওক আৰু জয় আই অসম জয় হিন্দ